বন্ধুসকল, আজি আহিছোঁ আমি চিৰুচা পিকনিক খাবলৈ। আমি আহিছোঁ 4জন। এয়া পাইছোঁহি আৰু চিৰুচা। পূৰা চাওক কি সুন্দৰ পৰিৱেশ। ভিতৰে আহিছোঁ গাঁৱৰ। এয়া আহি আছে মানুহখন। পূৰা সকলোৱে একদম পূৰা মুক্ত বিসৰ্জন কৰি আছে। আমি চিৰুচা পামেই আৰু চিৰুচাৰ পৰা নিচে কাষৰত পাই গ'লি। দেখিছে পাহাৰটো চৌকা জ্বলাম আৰু খানা আৰম্ভ কৰিম। সকলো চাই থাকোঁ লাষ্ট। কি মজা কি এমেজিং পৰিৱেশ। रास्ता की বন্ধুসকল, আমি আহি চিৰুচা পালোহি। একদম পূৰা নদীৰ কাষত, পূৰা তললৈ স্কুটি নমাই দিলোঁ আৰু আহি আছে লগৰকেইজন। কিবা আনিব গৈছে আৰু ইয়াত দেখিছে আমি মানুহক মই পূৰা নদীৰ কাণত দেখিছে। পানী কি মজা, একদম পানীও শুকাইছে। ভাল লাগি আছে পৰিৱেশবোৰ। চাওক কি ধুনীয়া লাগি আছে নদীখন। আহক আপোনালোকে ইয়ালৈ আপোনালোকো আহক আৰু চাওক পূৰা পিকনিক মজা। পানী ফুট পূৰা একদম চাৰিওকাষে। ৱাও বুলিয়ে ক'লোঁ আৰু ৱাও। শব্দবিলাক আপোনালোকে শুনক। নতুবা অলপ মানুহ মনে হৈ যায়, শব্দ শুনা নাই পানী। পূৰা নদীত বহি আছোঁ, পানীৰ মাজত, নদীৰ মাজত কাষতে পূৰা কিনাৰত আৰু চাওক পূৰা কি মজা লাগি আছে পৰিৱেশবিলাক। শব্দ নুশুনি, খালি পানীহে শব্দ। চাৰিওফালে পূৰা নিস্তব্ধ। নাই অইন বছৰ পূৰা পিকনিক পাৰ্টি থাকে, এবছৰ অহা নাই। আহিছে দুই এটা কাষত খাই আছে। এতিয়া আমিও মাংস বনাম, সকলো দেখুৱাই থাকিম।
পূৰা শেষলৈকে চাই থাকক আৰু দুই এটা চিনেমেটিক শ্বট চাই লওক এতিয়া বৰ্তমান। এজন আমাৰ জগদীশ ৰান্ধনী। এয়া আমাৰ তেলত পিঁয়াজ নহৰু। গাহৰি বনাই দিব পাৰা বোলো মৰিলেই ন হয় নাই চ' বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব আৰু যদিহে আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।